এখন নদী বুকুত বান্ধি সাগৰ ভাল পোৱা তুমি জানো নুবুজা দূৰ আকাশ নীল গভীৰতা শুকুলা পালেঙ এটি কবিতা ৰৈ ৰৈ যাওঁ চকু মেলি চাওঁ ক'ত মোৰ মেঘালী সপোন ৰৈ ৰৈ যাওঁ চকু মেলি চাওঁ ক'ত মোৰ মেঘালী সপোন বিখানে কোনে কয় নীৰৱে তুমি মোৰ বুকুৰে আপোন এন্ধাৰে পোহৰে সাবতো নীৰৱে এয়া যে জোনাকী দাপোন ৰৈ ৰৈ যাওঁ চকু মেলি চাওঁ মেঘালী সপোন ক'ত মোৰ মেঘালী সপোন এতিয়া তাই বেয়া পাই লাভ নাই নহয় কাৰণ এতিয়া যি পৰিস্থিতি হৈছে এইবোৰ সব তাইৰ নিজৰ ভুলৰ কাৰণে হৈছে অনুমাক আনিলানে অহো তাৰ মানে তুমি পাহৰিলা তুমি কোৱা নাছিলা জানো তুমি তাইক আনিব যাবা বুলি ইমান কেয়াৰলেছ কিয় তুমি অনুমা ক'ত আপুনি এই তাৰ মানে তাই দেউতাক ক'ত তাই গ'ল কি কৰোঁ এতিয়া দৌৰঠিক এতিয়া কি উত্তৰ দিওঁ কোৱা অনুমাক পালানে পালোঁ ক'ত আছে তাই এতিয়া এয়া মোৰ লগতে আছে তুমি এটা কাম কৰা তাইক আমাৰ অফিচতে থৈ যোৱা নালাগে দিয়া মোৰ লগতে থাকোঁ কিয় তোমাৰ দিগদাৰ নহ'ব জানো তাই তোমাৰ লগত থাকিলে নাই নহয় এই অট হ'ব দিয়া ৰাখিছোঁ কাৰ লগত যাব পাৰে তাই যাৰ লগতে নাযাওক তাইকতো ঘৰতেই থ'বগৈ এপাক ঘৰৰ পৰাই আহোঁ ঝৰ্ণা এই ফাইলটো ক্ৰছ চেক কৰি দিয়াচোন বহা আজি মেদিনী নাই অহা নেকি নাই তাই ছুটি লৈছে কিয় গা চা বেয়া নেকি তাইৰ তেনেকুৱাই তাইৰ সমুদ্ৰৰ লগত সম্পৰ্কটো ভাল হ'ল নেকি বাৰু নাজানো তাই মোৰ সৈতে ঘৰৰ কথা শ্বেয়াৰ নকৰে নহয় মোৰ আজিকালি সমুদ্ৰৰ লগত ভাল সম্পৰ্ক নাই বুজিছা কিয় তোমালোক দেখোন বহুত ভাল ফ্ৰেণ্ড আছিলা আছিলোঁ কিন্তু এতিয়া নহয় কিয় সি এটা ডাঙৰ মিছা কথা কৈছে বুজিছা ইণ্টাৰেষ্টিং কি মিছা কথা ক'লে সি মোক কৈছিলে সি হেনো এটা কোম্পানীত চাকৰি পাইছে আৰে এতিয়া দেখিলোঁ সি শ্বপিং মলতহে কাম কৰি আছে কেতিয়া দেখিলা তুমি যোৱা বুধবাৰে কিমান সময়ৰ কথা মই অফিচ ছুটিৰ পাছত বজাৰ কৰিম বুলি শ্বপিং মললৈ গৈছিলোঁ তেতিয়া তাক দেখিলোঁ
সমুদ্ৰৰ দেউতাক দেখোন সেইদিনাই শ্বপিং মললৈ গৈছিল ৰাঘৱৰ পৰাই চাগে গম পাম কথাটো সমুদ্ৰৰ দেউতাককো লগ পাইছিলা নেকি দেউতাকক ক'ত শ্বপিং মলত সেইদিনাতো দেউতাকো শ্বপিং মললৈ গৈছিল মই নিজে দেখা পাইছিলোঁ অ' সেইবাবে সেইদিনা মেদিনাইত সমুদ্ৰহঁতৰ ঘৰলৈ নগ'ল কথাৰ গুৰি ক'ৰবাত কি হ'ল একো নকলা যে পাইছিলোঁ সমুদ্ৰক দেউতাকে লগ পাইছিল নে পাইছিলে সেইদিনাখন তামাম হুলস্থুল এখন হ'ল নহয় তাৰ মানে মই ভবাৰ দৰে হ'ল কথাটো আপুনি ইয়াত কিমান সময়ৰ পৰা আছে মই ৰাতিপুৱাৰ পৰা আছোঁ অলপ আগতে মানুহ এজনক অহা দেখিছিলে নেকি বাৰু সৰু ছোৱালী এজনীলৈ নাই নাই দেখা অঁ ৰ'বাচোন অ'ৰা কিয় নাই নাই একো নাই কোনে নিব পাৰে অনুমা যদি নিজে গৈছে তেতিয়াহ'লে কোনোবাটো চিনাকিয়ে হ'ব কিন্তু কোন হ'ব পাৰে কচোন অনুমা ক'ত অনুমা অঁ তই অনুমাক স্কুলৰ পৰা আনিছিলি নেকি এই মই কিয় আনিম ঠিক আছে দে মই পিছত ফোন কৰি আছোঁ ৰচোন তই কথাটো কৰি লৈচোন ঘৰত মাহঁত নথকাৰ কাৰণে অনুমাক স্কুল বাছত আহিবলৈ মানা কৰিছিলোঁ মই আনিবলৈ যোৱা কথা আছিলে কামৰ হেঁচাত মই যাবই নোৱাৰিলোঁ পাছত গৈ দেখোঁ অনুমা নাই মানে ক'ত গ'ল কোনোবাই মানুহ এজনে লগত লৈ যোৱা বুলি ক'লে চকীদাৰে কোন মানুহ আৰু সেইটোৱেতো ভাবি পোৱা নাই মই ভাবিলোঁ তোৰ লগত যোৱা বুলি আৰু তই যদি নহয় কোন হ'ব পাৰে বাৰু এটা কাম কৰচোন তই এবাৰ ঘৰলৈ যাচোন যোৱাটো যাৰ লগতে নাযাওঁ ঘৰতেইতো যাব অলপ আগত ঘৰৰ পৰাই আহিলোঁ নাই অহা তেনেহ'লে কাৰ লগত যাব পাৰে একো ভাবি পোৱা নাই অ' ৰাঘৱ এতিয়া কি কৰিবি ইফালে দৰথীকো মই ঘৰলৈ লৈ আহিম বুলি ক'লোঁ তাইও ফোন মাৰি আছে সি উত্তৰ দি মই একো ভাবি পোৱা নাই তই ইমিডিয়েট পুলিচৰ ওচৰলৈ যা অলপ খা খবৰ কৰি লওঁ নেকি পুলিচৰ ওচৰলৈ গ'লে আকৌ যদি লেঠাবিলাক বাঢ়ি যায় ঠিক আছে তেনেহ'লে তই বিচাৰিছা বেছি দেৰি নকৰিবি কিন্তু আৰু ময়ো অলপ পাছতে ওলাই যাবলৈ ট্ৰাই কৰিম ফোনটো কিয় ৰিচিভ কৰা নাই বাৰু
দৌৰথি কি কওঁ এতিয়া মই তাইক হেল্ল' হেল্ল' অফিচ পালাগৈনে নাই আচ্ছা শুনাচোন তাইক বাহিৰৰ একো বেলেগ বস্তু খাব নিদিবা দেই কৰ্ণফ্লেক্সৰ পেকেট এটা লৈ যাব আৰু কেণ্টিনৰ পৰা গাখীৰ লৈ সেইখিনি মিক্স কৰি পেলাই তাইক খাবলৈ দিবা বুজিছা নহয় অঁ অনুমা স্কুলৰ পৰা আহিলা ক'ত পালি স্কুলৰ সন্মুখত 2 ঘণ্টা হৈ গ'ল স্কুল ছুটি দিয়া মাক দেউতাক কোনো এজন আহি পোৱা নাই কেনেকৈ ইমান কেয়াৰলেছ হ'ব পাৰে আইতা মোৰ ভোক লাগিছে তুমি ৰুমলৈকে মুখ হাতখন ধুই লোৱা মই তোমাক খুৱাই আছো দে মা দৰঠি খবৰটো দিছনে নাই দিয়া মই ফোন কৰি জনাই দিওঁ তাইক কোনো দৰকাৰ নাই মা সিহঁতে বিচাৰি থাকিব নহয় বিচাৰক শিক্ষাটো পাব লাগিব নহয় 2 ঘণ্টা হৈ গ'ল ছোৱালীজনী গেটৰ সন্মুখত ৰৈ থকা নিজৰ ছোৱালীজনীৰ প্ৰতি অলপো দায়িত্ববোধ নাই ভাগ্য ভাল মই সেইফালে গৈছিলোঁ বুলিহে নহ'লেতো কিমান সময় ৰৈ থাকিব লাগিলেহেঁতেন মামি তুমি কাৰ লগত আহিলা মামাৰ লগত মামাই ক'ত লগ পালে তোমাক স্কুলত মাহতে মোক আনিবলৈ যোৱা নাছিল কাৰণে আজি মামাই লৈ আহিলে মামী মোৰ বহুত ভোক লাগিছে কিবা এটা খাবলৈ দিয়া না মই কি কৰিম আইতাক কোৱাগৈ আইতাক কৈছিলোঁ মোৰ মুখ হাতকেইটা ধুবলৈ দিছে তেনেহ'লে যোৱা মুখ হাত ধোৱাগৈ চুনচুনি মনচুনি চুনচুনি মনচুনি চুনচুনি মনচুনি অনুমা যোৱা আইতাৰ ওচৰলৈ যোৱা ৰবা মোৰ বেগটো কিয় দলিয়াই দিলা অনুমা বেটা তুমি আইতাৰ ওচৰলৈ যোৱা এইবোৰ কিহৰ অভদ্ৰামী অভদ্ৰামী মই কৰা নাই তুমি কৰিছা সেইদিনাটো তুমি সমুদ্ৰৰ কথা বেয়াকে কৈছিলা মোৰ আগত আজি এইবোৰ কি হা বন্ধুবিলাকৰ ওচৰত লাজ পোৱাৰ পাছতো তুমি তাইক কি কাৰণে ঘৰলৈ লৈ আহিছা মই কি কাৰণে তাইক ঘৰলৈ আনিছো তুমি জানা মাক বাপেকে স্কুলৰ পৰা আনিবলৈ নগ'ল সেইকাৰণে লৈ আহিছা নহয় জানো তাই 2 ঘণ্টা ধৰি স্কুলৰ সন্মুখত ৰৈ আছিল থাকক তাতে তোমাৰ বেয়া লাগিবলৈ কি হ'ল তাই মোৰ ভাগিন হয় সমুদ্ৰ ইমানখিনি কৰাৰ পাছতো তাইক তোমাৰ ভাগিন বুলি ক'বলৈ লাজ লগা নাই ভুল মাক দেউতাকৰ তাই নহয় ভুল তুমিও কৰিছা মেডিনী নিচিঞৰিবা যুক্তি থাকিলে মানুহে নিচিঞৰে যুক্তি নাথাকিলে চিঞৰে ঘৰখনত শান্তি নাইকিয়া হৈ গৈছে মানুহ তুমি ইমান সৰু কথা এটাতে কিয় হুলস্থুল লগাইছা কিয় নলগাম
আইতা মামীয়েনো কিয় মোক ইমান বেয়া পায় নাই নাই মামীয়ে তোমাক কিয় বেয়া পাব তোমাক দেখোন মামীয়ে বহুত মৰম কৰে মোৰ বেগটো কিয় দলিয়াই দিছিলে দলিয়াই দিয়া নাই নহয় পৰি গ'ল চাগে থওঁতে নহয় তো মোৰ বেগটো দলিয়াই দিছিল তুমি এতিয়া সেইবোৰ ভাবি থাকিব নালাগে তুমি খোৱাচোন কাক খং দেখাইছা তুমি কাৰ ওপৰত খং উঠিছে তোমাৰ মোৰ নিজৰ ওপৰত মোৰ খং উঠিছে এইখন ঘৰত মই এনেকুৱা কিছুমান মানুহৰ লগত আছো যিবোৰৰ লগত মোৰ একো কথাই নিমিলে ক'ত যোৱা তুমি অফিচলৈ যাওঁ এনেও মই অফিচৰ ডিউটিতে আছিলোঁ অনুমাক ঘৰত থ'বলগীয়া হোৱাৰ বাবে মই ইয়ালৈ আহিছিলোঁ আৰু শুনা মোৰ আহোঁতে অলপ দেৰি হ'ব যোৱা যোৱা পাৰিলে আজি ঘৰলৈ উভতি নাহিবা গোটেই সংসাৰৰ সমস্যাবোৰ ঘৰৰ ভিতৰত সোমাই এতিয়া তুমি পলাই ফুৰা যোৱা কিবা খবৰ পালিনে নাই এতিয়ালৈকে একো খবৰ পোৱা নাই তাইৰ লগৰ কোনোবা আছে যদি ফোন কৰি সুধি নাচাও কিয় চকীদাৰজনে নিজে কৈছে মানুহ এজনৰ লগত যোৱা বুলি তাৰ পাছত সুধি কিবা জানো লাভ আছে চকীদাৰটো কেনেকুৱা মানুহ তেওঁৰ অকণমান দায়িত্ববোধ নাই নেকি কোনোবা অচিনাকি মানুহ এজনৰ লগত কিয় পঠাব লাগে অনুমাৰ কিবা এটা হ'লে নহয় সুধাই নেৰিম কাকো এইবোৰ বাদ দে এতিয়া অনুমাক এতিয়া কেনেকৈ বিচাৰি উলিয়াব পাৰোঁ সেইটো চিন্তা কৰ অনুমাক বিচাৰি উলিয়াবলৈ হ'লে দুটাই উপায় আছে হয় মিডিয়াক খবৰ দিব লাগিব নহ'লে পুলিচক তোৰ মিডিয়াৰ কোনোবা এজন চিনাকি মানুহ আছে নহয় ফোন কৰচোন পৰ্কত হয় দিন দুপৰতে মহানগৰীত সংঘটিত হৈছে এটা অপহৰণৰ ঘটনা বাগদেৱী বিদ্যালয়ৰ ক্লাছ 2 ছাত্ৰী অনুপ্ৰিয়া বৰুৱাক কোনো লোকে অপহৰণ কৰে বিদ্যালয় ছুটিৰ পাছত কোনো লোকে আত্মীয়ৰ পৰিচয় দি ছোৱালীজনীক লৈ যায় এইজনী দেখোন আমাৰ দৰথীৰ ছোৱালী কি মোৰ মেঘালী সপোন